নিজক ভালে ৰখাৰ, স্বাস্থ্যৱান ৰখাৰ কেইটামান উপায়। 1 নম্বৰতে, যদি চকু ভালে ৰাখিব মন আছে তেনেহ'লে শোৱাৰ আগত ভৰিৰ তলুৱাত সৰিয়হৰ তেলেৰে মালিচ কৰি শুব। 2 নম্বৰতে, যদি ডিঙি ভালে ৰাখিব মন আছে মাজে সময়ে জালুক খাব। 3 নম্বৰতে, যদি কিডনী ভালে ৰাখিব মন আছে বহুত দেৰিলৈকে প্ৰস্ৰাৱ ধৰি নাৰাখিব। 4 নম্বৰতে, যদি মগজটোক ভাল সুস্থ ৰাখিব মন আছে তেনেহ'লে 8 ঘণ্টাৰ টোপনি পূৰ কৰক। 5 নম্বৰতে, যদি পেট ঠিক ৰাখিব মন আছে তেন্তে ঠাণ্ডা বস্তু এৰাই চলক। 6 নম্বৰতে, যদি লিভাৰ ভালে ৰাখিব মন আছে তেনেহ'লে ফাষ্ট ফুড আৰু বেছি তেলজাতীয় খাদ্য নাখাব। 7 নম্বৰতে, যদি আপুনি এপেণ্ডিক্সৰ পৰা বাচিব বিচাৰে তেন্তে নেমুৰ ৰস খাওক। 8 নম্বৰতে, হৃদযন্ত্ৰ বা কলিজাখন ভালে ৰাখিব বিচাৰিছে যদি নিমখ একেবাৰে কমকৈ খাব।